মাকে ঘৰলৈ আহি পালোঁ আৰু আজি এটা বহুত ডাঙৰ প্ৰগ্ৰেম আছে। মই ভাবিলোঁ আপোনালোকক দেখাওঁ আজি কি কি কৰিম আমি এই প্ৰগ্ৰেমটোত। এতিয়া ধুনীয়াকৈ গৈ বগাই আছে আৰু অলপমান দেৰিৰ পিছত লাড়ুটো বনাব। গুড়ৰ পিচবোৰ ধুনীয়াকৈ ডাঙৰ ডাঙৰ টুকুৰাত কাটি লোৱা হৈছে। মোৰ ফ্ৰেণ্ড হয়। এয়া নুমাই আনিলে চৌকাৰ পৰাই, গুড়টো নুমাই আনিলে চম্বৰি আছে। এয়া নুমাই আনিলে কৰাটো জুইৰ পৰাই। ইয়াতে কৰ্পূৰ অলপমান দিব, কৰ্পূৰ দিছে। কৰ্পূৰ দিলে ইয়াতে তিল দিলে, ইয়াতে তিল ভাজি থৈ দিছিলে, এইটো তিল ইয়াতে দি দিলে গুড়টো। আকৌ এতিয়া আমি ওলাই আছে, এয়া চাউলৰ গুড় দিব, গুড়াই দিলা। কালি নাম আছে, তাৰ বাবে লাড়ু বনাই আছে। এয়া ধুনীয়াকৈ আধা বহুত মিক্স হ'লে লাড়ু বান্ধাটো দেখাই আছো। মোৰ ককা, মোৰ সৰু ভণ্টি কোনে কৈ আছে, ডালাত থৈ আছে ধুনীয়াকৈ। এয়া চাইডৰ মুড়ি দিছে। এতিয়া লাড়ু বান্ধিবলৈ মানুহ ৰেডি। গুড় আৰু অলপ অলপ কৈ দিলে চাউলৰ। এতিয়া লাড়ু বান্ধিব ধুনীয়াকৈ, বান্ধাৰ লিগিন ৰেডি। আহি গ'ল পাল্টা, টিং ডং টিং ডং মিলাই আছে। একদম কথা লাড়ু হোৱাৰ পিছত দেখাইছো। এয়া গুড়া মাৰি আছে ধুনীয়াকৈ। জেগাই গুড়া মাৰি আছে। আৰু অলপমান দেৰিৰ পিছত দেখাই আছো। Baik kayak mati nih. Aduh.
গরমে নেই নাকি ও গরম না যে ছিল বল আর